নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এভৰিডে উইথ মানসীলৈ। আজি পুনৰ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে টাৱা পনীৰ মছলা। তেন্তে আহক টাৱা পনীৰ মছলাৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ। টাৱা পনীৰ মছলা বনাবলৈ প্ৰথমে আমাক অবভিয়াছলি এখন লাগিব টাৱা। টাৱাখন গৰম কৰি প্ৰথমতে তাত দিছোঁ এচামুচ ঘি আৰু 2 চামুচ জোখৰ বাটাৰ। ঘি আৰু বাটাৰখিনি গলা পাছত প্ৰথমতে দিছোঁ এচিকুট হিং আৰু আধা চামুচ জিৰা। জিৰাখিনি ফুটি উঠাত তাত দিছোঁ 2টা মিডিয়াম সাইজৰ সৰুকৈ কটা পিঁয়াজ আৰু এই পিঁয়াজখিনি 1 মিনিটমানৰ বাবে ৰঙচুৱা হোৱালে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হ'লত তাত দিছোঁ পিহি লোৱা আদা আৰু নহৰু। আপোনালোকে আদা নহৰু পেষ্ট বনাইও দিব পাৰে। আদা নহৰুখিনি 30 ছেকেণ্ডমানৰ বাবে ভাজি লৈ তাত দিম কোটা জলকীয়া এচামুচ আৰু এটা ৰুকি লোৱা গাজৰ। সকলোখিনি একেলগে মিডিয়াম ফ্লেমত 1 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। এক মিনিটমান ভজা হোৱাৰ পাছত ইয়াতে দিছোঁ হালধি আধা চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ। লগতে দিছোঁ ধনিয়া পাউডাৰ এচামুচ আৰু দিছোঁ গৰম মছলা এচামুচ। লগতে এচিকুট জালুক গুড়িও দি দিছোঁ। জালুকটো অপশ্যনেল হয়, যদি আপোনালোক কোনোবাই জালুক বেয়া পায় তেন্তে নিদিলেও কোনো কথা নাই। এতিয়া মছলাখিনি দি পুনৰ ল' ফ্লেমত কেইছেকেণ্ডমানৰ বাবে ভাজি ল'ম। মছলাখিনি ভজা হ'লত ইয়াত দিছোঁ 1 কাপ ফ্ৰেছ টমেটো পিউৰে। ইয়াতে মই 2টা মিডিয়াম সাইজ বিলাহী পিউৰে বনাই লৈছোঁ। বিলাহীখিনি দিয়াৰ পাছত জুইৰ ফ্লেমটো ল' পৰা মিডিয়াম কৰি অলপ সময় ভাজি লৈ তাত দিছোঁ সোৱাদ অনুসাৰে নিমখ। এতিয়া এই মছলাখিনিৰ পৰা তেলখিনি বেলেগ হোৱালে 1 বা 2 মিনিটৰ বাবে ভাজি ল'ম। মছলাখিনিৰ পৰা তেলখিনি বেলেগ হওঁতে ইয়াতে দিছোঁ পনীৰ আৰু ইয়াতে মই 200 গ্ৰাম পনীৰ টুকুৰাকৈ কাটি লৈ দি দিছোঁ। এতিয়া এইখিনি 2 মিনিটৰ বাবে ল' টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। 2 মিনিটৰ পাছত পুনৰ পনীৰখিনি লুটিয়াই আনটো ছাইডতো একেদৰে 2 মিনিট সময়ৰ বাবে ফ্ৰাই কৰি ল'ম। এয়া আমাৰ টাৱা পনীৰ মছলা প্ৰায় ৰেডি হৈ গৈছে। শেষত এচামুচ নেমু ৰস আৰু অলপমান ৰাফলি চপড পুদিনা দি দিছোঁ। এতিয়া এই সকলোখিনি ভালদৰে মিক্স কৰি 1 বা 2 মিনিটৰ বাবে ৰাখি পৰিৱেশনৰ বাবে নমাই ল'ম। এয়া টাৱা পনীৰ মছলা ৰেডি হৈ গ'ল। এনেদৰে পনীৰ বনাই আপোনালোকে ভাতৰ লগত ছাইড ডিছ হিচাপে নাইবা ইয়াক ৰুটি বা নানৰ লগতো পৰিৱেশন কৰিব পাৰিব। তেন্তে টাৱা পনীৰ মছলা ৰেচিপি ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই
তেন্তে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো দবাই দি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেন্তে পুনৰ এটি নতুন ভিডিঅ' লৈ আহিম। এতিয়ালৈ বাই বাই।